थांनाय 29 अक्ट'बर रबिबार खालि मोनाबिलि समाव नखराव रावबो गैयैनि खाबु लानानै क'क्राझार नोगोरनि 16 बोसोर बैसोनि सासे बर' हिन्जावसाखौ जिनाहारि खालामनाय जाथाय जालाङो। जिनाहारि खालामनाय जाथायजों लोब्बा थानाय दायनिगिरि आनवार हुसैनखौ क'क्राझार पुलिसा हमनानै आयेननि गेजेरजों राहा लादों। बेबायदि समावनो दिनै क'क्राझार जिल्ला दुलाराय आसाम बाङालि फेडारेसनआ बे जाथायखौ गोख्रों रावजों सोंखारियो आरो जिनाहारि खालामग्रा दायनिगिरिखौ पुलिस खुंथायनिफ्राय गोख्रोंनिफ्राय गोख्रोंसिन साजा होनायजों लोगोसे फासिनि साजा होनांगौ होनना दाबि खालामो। जाहाथे उननि समाव गुबुन सोरबाया बेफोरबायदि मुगैथाव खामानि मावनो गोसो जाया, बेखायनो दुलाराय आसाम बाङालि फेडारेसननिफ्राय गोख्रों राहा लानांगौ होनना बिटिसि खुंथाय आरो आसाम सरकारनिसिमबो दाबि खालामो। फेडारेसन क'क्राझार जिल्ला समितिर পৰা মানে প্ৰেছমিট দিবৰ কাৰণে আহিছোঁ। এইকাৰণে যে গত কেইদিনমান আগত কোকৰাঝাৰত যিটো ৰেপ হৈছে আৰু কি সেইটো আমি সংগঠনৰ ফালৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে এই যিয়ে মানে ৰেপটো কৰিছে তেওঁক প্ৰশাসনৰ তৰফৰ পৰা এনেকুৱা শাস্তি আৰু মানে ফাঁচীৰ নিচিনা মানে আইনত দণ্ডিত কৰিব লাগে, যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে দ্বিতীয়বাৰ কোনোবাই কৰিবলৈ যাতে সাহস নকৰে। তাৰ কাৰণে আমি প্ৰশাসনক আৰু বিটিসি চৰকাৰ তথা অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ সংগঠনৰ ফালৰ পৰা। আৰু লগতে ক'ব বিচাৰিছোঁ এনেকুৱা ঘটনা যাতে আমাৰ ইয়াত দ্বিতীয়বাৰ নহয়, তাৰ কাৰণে সকলোৱে যেন বস্তুটো মানে চাই আৰু প্ৰশাসনে বস্তুটো গুৰুত্ব সহকাৰে ল'ব লাগে, কাৰণ এনেকুৱা ঘটনা মাজে সময়ে হৈ থাকে। গতিকে আৰু যাতে দ্বিতীয়বাৰ এনেকুৱা কৰিবলৈ যাতে সাহস নকৰে, তাৰ কাৰণে মানে এনেকুৱা শাস্তি দিব লাগে যাতে সকলোৱে যেন এনেকুৱা ধৰণৰ মানুহবিলাকে যেন বুজি পায় যে আমি এনেকুৱা বেয়া কাম কৰিবলৈ যাতে আৰু নাযাওঁ।